ঢেকীয়াখোৱা বৰনামঘৰ বান সাহাৰ্য দি আমি ইয়াত তেওঁৰ ওচৰত দৰ্শন লৈছোঁ। সকলোকে যাতে ভালে ৰাখক। ঢেকীয়া ফুল 10 বান্দিল কিনি দিয়া হৈছে আমাৰ 10 ঘৰত। বিশেষকৈ ভাল লাগিছে, মইতো দিব পাৰে আমি সন্তোষ সন্তুষ্ট হৈছোঁ। ঘৰতে উৰুলি গ'ল। আমি প্ৰায় এনেকুৱা মানুহৰ ঘৰতে দিছোঁ আৰু এতিয়া আমাৰ ইয়াত দিবলৈ আহোঁতে ৰাতি হৈ গ'ল। আৰু আমাৰ শিমলুগুৰিত দিলোঁ, নেপালী খুটিত দিলোঁ, নামটিত দিলোঁ। এইকাৰণে আমি ইমান কষ্ট কৰিছোঁ। সব
সকলোৱে আশীৰ্বাদ কৰিব বুলি পুনৰবাৰ সকলোকে ঈশ্বৰ নেপাহৰিব দেই। আপোনালোকৰ নিচিনা কিন্তু আপোনালোকৰ ওচৰলৈ আহি আপোনাক কিবা অকণমান সকাহ দিব পাৰে আমাৰ খুব ভাল লাগিছে। মানুহে কৈ ধৰ্ম কৰিব লাগে, পুণ্য কৰিব লাগে, সেয়া কৰিবলৈ বিশেষভাৱে আমি কি কৰিম, আমি একো নাজানো। কিন্তু এই এটা আমি সুযোগ পাইছোঁ আপোনালোকৰ কাষত আহি আমি কিবা য'ত সামান্য কিবা এটা দিব পাৰিছোঁ, সেয়াই হ'ল ধৰ্ম। মানৱ ধৰ্মই পৰম ধৰ্ম, সেয়া সঁচা আমি সকলোৱে মানিব লাগে। এজনৰ বিপদত আৰু আন এজন আগবাঢ়ি আহিব লাগিব। তেনেকৈয়ে আমাৰ অসমখন, আমাৰ পৃথিৱীখন আগুৱাই যাব। সকলোৰে বিপদত সকলোৱে সহায় কৰিব লাগিব। আপোনালোকৰ কাৰণে আহি আমি একো ডাঙৰ উপকাৰ কৰা নাই, আমাৰ ভাল লাগিছে। আপোনালোকক কিবা অকণমান সহায় কৰিব পাৰিছোঁ আৰু সেইকণ সহায় কৰিব পাৰে ভাল লগাৰ লগতে খুব দুখো লাগিছে। আপোনালোক আমাৰ নিচিনাই আজি মানে সঁচা কথা ক'বলৈ আমাৰ অসমীয়া মানুহ এনেকৈ এটা বাল্টিং লাগে বুলি আপোনালোকে যে বিচাৰিছে, খুবেই দুখ লাগিছে। আমি এটা বাল্টিং দিছোঁ, সেইটো আমাৰ খুব দুখ লাগিছে। এনেকুৱা দিন যাতে আৰু কেতিয়াও নাহে, কাৰো জীৱনলৈকে নাহে। আৰু ইয়াৰ মাজতে মই আকৌ কওঁ যে আমি জুবিন দাক ধন্যবাদ দিব লাগে। আমাৰ অসমত এনেকুৱা বানপানী প্ৰায় আহিছে, এনেকৈ অসমৰ ৰাইজে কেতিয়াও সঁহাৰি জনোৱা নাই। সঁচা কথা ক'বলৈ গ'লে খালি আমি জুবিন দাৰ অনুপ্ৰেৰণাৰে অনুপ্ৰাণিত হয় আজি আমি সকলো আগবাঢ়ি আহিছোঁ, অসমৰ মানুহ আগবাঢ়ি আহিছোঁ। এই চেগতে মই জুবিন দাক এবাৰ ধন্যবাদ দিব বিচাৰোঁ। জয় জুবিন দা, জুবিন দা জয় জুবিন দা। আৰু আমাৰ অসমীয়াসকল সকলো সুস্থ সবল সকলোৱে নিশ্চয় আশীৰ্বাদ কৰিছোঁ। আমি হৃদয় বাৰে বৰণীয়া নাৰীক আপোনালোকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে মানে আমি ধন্যবাদৰ কৃতজ্ঞতা নজনালে নহ'ব। আমাৰ সদৌখন ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি কলিতা ডাঙৰীয়া, তেখেতৰ ঘৰ নামটিত। তেখেতে আজি আমাৰ এই যি সাহাৰ্য প্ৰদান কৰিলে, যোগাযোগ তেওঁ কৰি দিছে। গতিকে তেওঁৰ বাবে এটা সকলোৱে হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাক যি সংগঠনটোৱে আজি এই আমাৰ সাহাৰ্য প্ৰদান কৰিলে, তেওঁলোকৰ বাবেও এটা হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ। আচলতে এইখিনি হৈছে আমাৰ এক নৈতিক কৰ্তব্য। সেইখিনি নৈতিক কৰ্তব্য আমি ধাৰাবাহিকভাৱে যেনেধৰণে পালন কৰি চেষ্টা কৰি তেনেকৈ কৰি চেষ্টা কৰিম। আমাৰ ঘৰৰ পৰা নলবৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ মানে এতিয়া প্ৰতি ফুকনকো আমি ধন্যবাদ জনাইছোঁ। কিয়নো আপোনালোকে এই বিপদৰ মুহূৰ্তত ভাল এটা লগৰ ক্ষেত্ৰত তেওঁলোকে যেনেধৰণে আমাক আগবঢ়াই লৈ গৈছে, পৰামৰ্শ দিছে, সহযোগিতা আগবঢ়াইছে, সেয়েহে প্ৰতি ফুকনকো ধন্যবাদ জনাইছোঁ। আৰু লগতে এই আপাহতে আচলতে এই সকলোখিনি উপস্থিত থকা অৱস্থাত আমি বজাই পৰা যিসকল আচলতে আমাৰ দক্ষী নাৰী আমাৰ মাজত উপস্থিত হৈছে, তেওঁলোকে যথেষ্ট সংগ্ৰাম কৰি আহিছে। আপোনালোকক জনাবলৈ পাই অত্যন্ত আমি সুখী যে তেওঁলোকে এই গাড়ীখনত উচক কৰি পেলাই বুজাই পৰা এটা ৰাতি তেওঁলোকে সম্পূৰ্ণৰূপে উজাগৰে ৰাখি আপোনালোকক মুকলি কৰিছে। লাগিলে যিয়ে নিদিয়ক, যেনেধৰণে নিদিয়ক, কিন্তু তেওঁলোকৰ সেই ত্যাগ, তেওঁলোকৰ সেই নিস্বাৰ্থ যি মনোভাৱনা, সেই মনোভাৱনাক আচলতে আমি শ্ৰদ্ধা কৰিব লাগিব। কিঞ্চিতমান দিবলৈ হ'লেও চেষ্টা কৰিছে, যাতে আপোনালোকৰ এই জুইকুৰা নোহোৱাবৰ কাৰণে যদি এটোপাল পানীও যদি আমাৰ কাৰণে পৰ্যাপ্ত হয়, সেই পৰ্যাপ্ততাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোক আপোনালোকৰ মাজত উপস্থিত হৈছে। যথেষ্ট আৱেগিক আৰু মহানুভৱতা থকা মানুহ, সেইবাবে আচলতে আমাৰ ছাত্ৰ সন্থাৰ পৰিয়ালৰ আমি তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আশা কৰোঁ অনাগত ভৱিষ্যতে এনেকৈ মানুহৰ বাবে থাকি অনাগত ভৱিষ্যতে সকলোকে সহযোগিতা কৰিম। ধন্যবাদ।